আজি আকৌ মন্দিৰলৈ যাবলৈ ওলালোঁ। বলক আপোনালোককো লগত লৈ যাওঁ। আজি হৈছে শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ। মই ভাবিছোঁ এইবাৰ মানে শাওণ মাহৰ প্ৰতিটো সোমবাৰে মানে মন্দিৰলৈ যাম বুলি। প্ৰভুৱে যদি ভালে কুশলে ৰাখে তেতিয়াহ'লে নিশ্চয় যাম। আৰু এয়া মন্দিৰ আহি পালোঁ। মই মানে কেমেৰাটো ভিতৰলৈ লৈ গৈছোঁ দেই, আপোনালোকক অকণমান দেখুওৱা বুলি। ইয়াত মানে ধূপ আৰু চাকি ইয়াত মানে জ্বলোৱা হয় আৰু এইপিনেদি মানে ভিতৰত পূজা কৰা হয়। আৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় জনাবচোন আপোনালোকে। বেছিকৈ ভাল লাগিলে লাইক এটা কৰি দিবলৈ নাপাহৰিব। নিজেই পূজা কৰাখিনি বাৰু কেনেকৈ উঠাম নহয়নে, সেইকাৰণে আনি পূজা কৰাখিনিকে উঠাই আছোঁ, একো নাই, আপোনালোকে চালেই হ'ল। আৰু এইটো হৈছে কাষতে থকা মই যে কৈছিলোঁ হনুমান মন্দিৰটো। আৰু এয়া হনুমান মন্দিৰৰ ভিতৰৰ ভাগটো। ইয়াত মানে আজি তলা লগাই থোৱা হৈছে। বাহিৰত কিবা বনাই থকাও দেখিছোঁ। কাইলৈ আকৌ পূজা হ'ব বুলিও শুনিছোঁ। আৰু এইফালে খিচাৰি খালোঁ আমি আটাইবোৰে। মন্দিৰলৈ আহিলে মনটো কিবা এটা ভাল লাগি যায় নহয়নে। আৰু এতিয়া আমাৰ যাবৰ সময় হ'ল। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে দেই। বাই বাই।